जिंदाबाद Suddha Basumatary long live Suddha Basumatary long live এই উপনিৰ্বাচনৰ আমাৰ BPF দলৰ লগত প্ৰত্যাহ্বান কৰিব পৰা কোনো দল নাই এই যেটো বাই ইলেকশন ইয়াত UPPL হে আছে আৰু কংগ্ৰেছ আছে ইহঁতকতো আমি MP ইলেকশনতে হাৰাই দিছে আৰু উপনিৰ্বাচনত প্ৰশ্নই নাহে এটুকে কৈছো মই প্ৰমোদ বৰয়ে 4.5 বছৰত একো কাম কৰা নাই অকল খাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে যোৱা যেটো ৰাস্তা ইয়াত স্পীড ব্ৰেকাৰ বনাইছে হেতুই কাম কৰিছে বেলেগ কাম কৰা নাই প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম বিয়োগত আহে সম্ভৱ আছে নেকি নাই প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়াক মই এটা মানে অনুৰোধ কৰিছো মই মানুহ পঠাই দিছো যে আপুনি আহক ঘূৰি আহক আগত যি হল আমি একেলগে থাকি পেলাই কাম কৰিম বুলি মই অনুৰোধ জনাইছো এতিয়া একো ৰেসপন্স আহা নাই এতিয়ালৈকে মততে মই আহাটো বিচাৰো আহাৰ সম্ভাৱনা আছে নে এতিয়া কোৱা নাযায় মততে আহাটো আমি বিচাৰিছো আহিলে খুব ভাল হয় UPPL NDA প্ৰাৰ্থী আছে কিমান ফেক্টৰ হ'ব বুলি ভাবিছে আপুনি নাই ফেক্টৰ নাই ইহঁতে কোৱাটো আপুনি শুনা নাই নেকি যে UPPLৰ পৰা ইহঁতে কৈ আছে আমি ৭০,০০০ ভোটত আমি জিকি আছো য'ত আমি হিসাব কৰিছো আমাৰ BPF দলে ৮০,০০০তকৈ বেছি ভোটত আমি জিকি আছো তো প্ৰশ্ন হয়তো ৮০,০০০টো বেছি না ৭০,০০০টো বেছি স্যার বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছে আপোনালোকৰ ভোট কাটাৰ কাৰণে আপোনালোকৰ প্ৰাৰ্থী হাই লেভেলে ৰাজনৈতিক আলোচনা হৈছে এই বছৰ কংগ্ৰেছে প্ৰাৰ্থী দিছে কিবা তেনেকুৱা সম্ভাৱনা আছে কংগ্ৰেছে নাই নিজৰ পাৰ্টিৰ কথা ক্যান্ডিডেট দিব লাগে দিছে কিন্তু কংগ্ৰেছ ফেক্টৰ নহয় আমাৰ এই সিডলি সমষ্টিত UPPL ফেক্টৰ নহয় মানে বাহাই ৰিজনেল পাৰ্টি নিছে খামানি जोंनि অটোনমাস কাউन्सिलआव आरो बे ओनसोला जाहैबाय जोंनि बडलेण्ड टेरिटरियेल काउन्सिल BTC BTR ओरैनो व्हाइट पेपाराव ओरैनो एग्रीमेन्ट खालामनाय आइनगत भाबै BTC आरो बे BTC आ जोंनि थाखाय बाहाय नेशनेल पार्टीनि कुनु खामानि गैया नेशनेल पार्टीनि हिडन एजेन्डा थायो बिसोरो जेब्लायबो गावसोरनि सार्थाव खामानि मावगोन नोंनि आंनि जोंनि एरियानि थाखाय बिसोरो जेबो मावनो हाया देरहाखांनायनि उनाव गिबि खामानि नोंथांनि मा जादों प्रायोरिटी बेसआव थांगोन आङो गिदिर खोथा होआ उमुक मावगोन थुमुक मावगोन होननानै आं खोथा होआ किन्तु प्रायोरिटी बेसिसआव रायजोजों कनसाल्ट खालामनानै आङो खामानिफोरखौ मावलांबाय थागोन गुरजन मुसाहारि बिथाङा बुंदों जे BPFनि जे भट बेयो गावगोन होननानै बुंदों सोर बुंदों गुरजन मुसाहारि बिथां गर्जन बिथांनि पार्सनेल एसेसमेन्ट जोंहा बेयाव बुंनांगौ खोथा गैया रायजोफोराथ' बिराद एखेबारे रेडि दिनै नुबाय एखेबारे बोथोर गाज्रि होनबाबो फैदोंना आरो बिथोरावथ' मा अबस्था जानानै दं नोंसोर निजे मिथिगौ हयथ' बुंनायजों जाया नुलांगोन सोरबा बुंबानो जे माबा मोनसे जागोन बे नङा रायजोफोरा मा सानदों नुलांगोन 23 नभेम्बराव बेखौ क्लियारलि नुगोन 2025 मायथाइयाव BPF सरकारा दाफिनगोन डेफिनेटलि फैगोन राइजर रिक्वेस्टत और पार्टी इंटरेस्टत मैं আজি नमिनेशन দিব গৈ আছো ৰাইজৰ সেৱা কৰিবলৈ মই ওলাই আছো এতিয়া আৰু ইমান অদ্ভুত মানে অভূতপূৰ্ব মৰম যেটো মই পাই আছো এটা কোনো টকা পইচা দি তুলনা নহয় আৰু মই মোৰ বেটা দৃঢ় বিশ্বাস আৰামছে জিকি যাম কিমান ভোটত একজেক্টলি কোৱাটো মুশকিল হয় তেওঁলোকৰ নিচিনা আমি তেওঁলোকে কি কৈছিলে যোৱাকালি 70,000 ডিফাৰেন্সত জিকিব 70,000 যদি ডিফাৰেন্সে হয় আমাৰ ধৰক ভোট আছে কিমান 2,15,000 80% ম্যাক্সিমাম পোল হ'ব হা 80% ম্যাক্সিমাম পোল হলে কিমান হ'ব 1,70,000 মান তেওঁলোকে যদি 70,000 ডিফাৰেন্সে পায় আমি দেখোন একো নাপাম হা এটো কি লজিক্যাল নহয় মই গৰ্বিতভাৱে নকওঁ যে ইমান ভোট পাম ইমান ডিফাৰেন্সত মই জিকিম কিন্তু ৰাইজৰ যিটো মৰম চেনে যিটো আশীৰ্বাদ হা মই ডেফিনেটলি মই দেখি আছো যে আমি তেওঁলোকতকে অলপ হলেও বেছি পাম আৰু জিকি যাম দাদা এটা প্ৰশ্ন হৈছে যে বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ কাৰণে আপোনালোকে হাৰিল বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে এইবাৰৰ দেখা গৈছে উপনিৰ্বাচনত কংগ্ৰেছ দলে প্ৰাৰ্থী দিছে সেই প্ৰাৰ্থী আপোনাৰ কাৰণে কিবা এই লোকসভা নিৰ্বাচনৰ ফলাফলত হেঙাৰ হ'ব নেকি আমাৰ পাৰফৰ্মেন্স আপোনালোকে দেখিছে যোৱাবাৰ আমি সিধা নকওঁ যে কংগ্ৰেছৰ কাৰণে আমি হাৰিলো অমুকৰ কাৰণে আমি হাৰিলো এইটো নহয় ফেক্টৰ চাৰিওফালে থাকে ডিফাৰেণ্ট ফেক্টৰ্ছ থাকে তবে এইটো কথা ঠিক কংগ্ৰেছৰ ইয়াত তেনেকুৱা প্ৰেজেন্স নাই যোৱাবাৰ MP সমষ্টিত গোটেই সমষ্টিত তেওঁলোকে 1 লাখ সামথিং পাইছিলে এই LACত আমাৰ সিডলি LACত 11,000 মান পাইছিলে তেওঁলোকে কিছুমান
থাকিবই ভাই, চব পাৰ্টিৰে অলপ চলপ থাকিবই। এইবাৰ কিন্তু কংগ্ৰেছৰ ভোট more than 50% কিন্তু আমাৰ এই LACত ভোট নিদিয়ে, তেওঁলোকে দিব বঙাইগাঁৱত। তো কংগ্ৰেছে ইমান ভোট নাপায়। হয়, বৰষুণটো একো ডাঙৰ ফেক্টৰ নহয় আমাৰ ৰাইজৰ কাৰণে। ৰাইজ একদম ডিটাৰমাইণ্ড যে এইবাৰ BPFক যেনেকৈ হওক জিতাব লাগে। 25ত BTC চৰকাৰ গঠন কৰিব লাগে BPF। কাৰণ ভাৰত স্বাধীন হোৱাৰ পিছত 56 বছৰ পিছতো এই অঞ্চলত একো ৰাস্তা ঘাট স্কুল কলেজ একো হোৱা নাছিলে, হৈছিল জানো? আপোনালোকে জানে হা? হাগ্ৰামাচাৰে BTC সৃষ্টি কৰাৰ পিছত 15 বছৰৰ ভিতৰতে চব কিছু কৰিছে। স্কুল কলেজ ইউনিভাৰ্চিটি হাবি যাবি যত যি উন্নয়নমূলক কাম তেওঁ কৰিছে 15 বছৰৰ ভিতৰত। আৰু এইবাৰ আমি কি দেখিছোঁ বিপৰীত পক্ষে তেওঁলোকে 5 বছৰ হ'বলৈ গৈ আছে আৰু কেইটামান মাহ বাকী আছে। তেওঁলোকে কিবা কৰিছে দেখক, এখন প্ৰাইভেট ভেঞ্চাৰ স্কুল চৰকাৰী কৰিব পাৰিছে, পাৰা নাই। ৰাস্তা ঘাট বেলেগ উন্নয়নমূলক কাম দেখিছে ক'ৰবাত? দেখা নাই। খালি মিছা প্ৰতিশ্ৰুতি, হয়নে নহয়? গোটেই মিছা। মই A to Z মই ক'বলৈ নাযাওঁ কিমান মিছা কথা কৈছে, ৰাইজে বুজি পাইছে। NDAৰ প্ৰাৰ্থীগৰাকী যে আছে তেখেতে ইয়াতে মনোনয়ন পত্ৰ দাখিল কৰিলে। সেই সময়ত দেখা গৈছে যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মিনিষ্টাৰ অশোক সিংঘাল, প্ৰমোদ বৰকে আদি কৰি যিসকলে চবে এটা কথাই কৈছে যে BPFৰ যি 17 বছৰীয়া শাসনকাল, 15 বছৰৰ শাসনকালত ইয়াতে কেৱল অশান্তি, সংঘৰ্ষ, হত্যা, অপহৰণ আৰু বাদে একো হোৱা নাই। মই কুৱেশ্যন বুজি পাইছোঁ। 17 বছৰৰ কথা আজিৰ পৰা আপোনালোকে নক'লেই ভাল, বহুত আমনি লাগে। 17 বছৰ শুনি আমনি লাগিছে। এইটো কথা কৈ থাকিব নালাগে। আৰু এই যে NDA তেওঁলোকৰ উদ্দেশ্য হ'ল তেওঁলোকৰ হিডেন এজেণ্ডা থাকে। আমাৰ এই ৰাজ্যত BTC অঞ্চল যিহেতু আমাৰ কাৰণে বনোৱা হৈছে অট'নমাছ কাউন্সিল, ইয়াত ৰিজনেল পাৰ্টিৰহে কাম, নেশ্যনেল পাৰ্টি ইয়াত একো কাম নাই। আজি UPPL ৰিজনেল পাৰ্টি হ'ব পাৰে, কিন্তু তেওঁলোকে NDA এলায়েন্সত থাকি পেলাই নেশ্যনেল পাৰ্টিৰ লগত এটা এলায়েন্সত আছে, যিহেতু তেওঁলোকৰ মানে ইয়াতে কোনো কাম নাই, তেওঁলোকে কাম কৰিব নোৱাৰে ভৱিষ্যতে। গতিকে অল্টাৰনেটিভ কি? ৰিজনেল পাৰ্টি হিচাপে অনলি BPF, আৰু কৰিছেও BPFে। তো আমি ভয় নাখাওঁ। দিল্লী, দিছপুৰ, কোকৰাঝাৰ যিমানে ফ'ৰ্চ এপ্লাই নকৰক, ৰাইজক টকা পইচা দি কিনিব নোৱাৰে। ৰাইজ একদম ডিটাৰমাইণ্ড। ইভেন UPPLৰ বহুত সদস্য আমাৰ লগত আছে, কংগ্ৰেছৰ বহুত সদস্য আমাৰ লগত আছে, BJPৰ বহুত সদস্য আমাৰ লগত আছে। তেওঁলোকে আমাক ভোট দিব আৰু বহুত বহুত ধন্যবাদ তেওঁলোকলৈ। তেওঁলোকে এই মুহূৰ্তত যে ডিচিশ্যন লৈছে, মই আন্তৰিক শুভেচ্ছা, মই মানে অন্তৰৰ পৰা মই ধন্যবাদ দিছোঁ তেওঁলোকক। Zindabad!